हेलो एवरीवन आज रातिपुৱা এয়া মই কলেজলৈ আহি আছো আৰু মোৰ অলপমান আজি দেৰি হ'ল তো ধুমাধুম আহি পালোহি আৰু আমাৰ ইয়া ফাৰ্ষ্ট ক্লাছ 2 হ'ল আৰু আজি মই আপোনালোকক আমাৰ কলেজখন অকনমান দেখাম বুলি ভাবিছো এয়া আমাৰ কলেজৰ চৌপাশ হিমান বেছি ধুনীয়া নহয়নে আৰু এইফালে আমাৰ ছাৰ মেম সকলৰ ৰুমবোৰ আছে আৰু এইটো সাইডে অলপমান নতুনকৈ বনাইছে আৰু এইফালে আমাৰ ডিপাৰ্টমেন্টলৈ যায় আৰু এইখন হৈছে আমাৰ কেন্টিন তো ইয়াতে কিবা এটা খাবলৈ আহিলো আৰু আমি এয়া খাই আছো আলু চপ আৰু তাৰ পিছত ডিপাৰ্টমেন্টত আজি আকৌ এয়া আম আনিছে এইকেইদিন সদায়ে আনি আছে টেঙা তো এয়া জুনিয়ৰ্ছখিনিও আছিলে তো আমি গোটেইজাকে খাই ল'লোঁ আৰু তাৰ পাছৰ ক্লাছটো আমাৰ কাৰণে বহুত বেছি ইমোচনেল আছিলে কাৰণ আজি আমাৰ কলেজীয়া জীৱনৰ শেষৰটো ক্লাছ যিহেতু আমাৰ ফাইনেল এক্সাম আহি আছে 6 সেমিষ্টাৰ তো আজি লাষ্ট আছিলে ক্লাছ তো বহুত বেছি দুখ লাগিছিল আপোনালোকে দেখি পেলাই হয়তো গম পাইছে আৰু মই সৰু সৰু মুহূৰ্তবোৰ এনেকৈ সাঁচি ৰাখিবলৈ ট্ৰাই কৰিছোঁ আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত